কেতিয়াবা ৰাগী ম'ম' বনাইছেনে? আজি বনাই আমাৰ অকণমানি কেইটাক খুৱাওঁ বলক। 100 গ্ৰাম পনীৰ আৰু এটা কৰ্ণ ভালদৰে গ্ৰেট কৰি ল'লোঁ। তাত দিছোঁ 3 চামুচ চীজ, জোখমতে নিমখ আৰু ব্লেক পেপাৰ দি গোটেইখিনি সামগ্ৰী ভালদৰে মিক্স কৰি ল'ম। নেক্সট ষ্টেপটোলৈ যাওঁ বলক। এটা পেনত পানী গৰম হ'ব দিছোঁ। তাত এড কৰিছোঁ মই 2 কাপ ৰাগী ফ্লাৱাৰ। ভালদৰে মিক্স কৰি অলপ সময় সিজাই ল'ম। এতিয়া এখন ডাঙৰ প্লেটত উলিয়াই ঠাণ্ডা হ'বলৈ দিছোঁ আৰু অলপমান ঘি ইউজ কৰি এটা ডো ৰেডি কৰি ল'লোঁ। ডোটো অলপ সময় ৰেষ্টত ৰাখি সৰু সৰুকৈ বেলি যাম। ডোটো ৰেডি কৰোঁতে তাত অলপমান নিমখ ব্যৱহাৰ কৰিব। মই ৰেকৰ্ডিং কৰিবলৈ পাহৰিলোঁ। ম'মৰ কাৰণে কিমানটো চাইজত বেলিব লাগে সকলোৱে জানিবই। এণ্ড নাও আই এম শ্বোয়িং দ্য মষ্ট ইজিয়েষ্ট ৱে টু মেক ম'ম'। এতিয়া অকণমানি ৰুটিখনৰ ভিতৰত ফিলিংটো ফিল কৰক। প্ৰথমে তলৰ ছাইডটো লক কৰি লওক। এটা ছাইডৰ পৰা ফল্ড কৰি যাওক, আনটো ছাইডৰ পৰা লক কৰি যাওক। প্ৰচেছটো ৰিপিট কৰি যাওক আৰু আমাৰ ইজিয়েষ্ট ম'ম' ৰেডি। কেৰাহী এখনত পানী উতলাই ওপৰত চালনী এখনতে ম'ম'কেইটা দি 15 মিনিটমানৰ কাৰণে ষ্টিম হ'বলৈ ৰাখিলোঁ। ওপৰত অকণমান ঘি ব্ৰাছ কৰি দিছোঁ। আই এম শ্বিয়ৰ আপোনালোকে চাই ভাল পালে অকণমানি কেইটাক বনায়ো খুৱাওক, তেওঁলোকে খায়ো খুব ভাল পাব।